কি গছত থাকিলে নাবাজে কিন্তু ঘৰ থাকিলে বাজে নাই পোৱা পাইছে নাই পোৱা এনেকুৱা কি নাম আছে যিটো আমাক ভাল নালাগে এনেকুৱা কি আছে যিটো আপুনি অকল দেখা পায় বেলেগে দেখা নাপায় এনেকুৱা কি বস্তু আছে ডেকাত সেউজীয়া বুঢ়াত ৰঙা তো নমস্কাৰ অসমবাসী ৰাইজ আপোনালোকৰ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে তো আজিৰ ভিডিঅ'টো আকৌ এবাৰ আমি গুৱাহাটীৰ মাজত আৰম্ভ কৰিম তো খাটি মৰ্মখুটি মাইদু বলক ভিডিঅ'ৰ গাঠি বলক আৰম্ভ কৰোঁ আপোনাৰ নাম জেনিফা আহমেদ আপোনাৰ গাৰ্গী তালুকদাৰ ঠিক আছে কি গছত থাকিলে নাবাজে কিন্তু ঘৰ থাকিলে বাজে ঢোল কাঠ ঢোল ঢোল ঢোলটো গছত থাকে জানো নহয় মানে কাটি দিব নাই আচ্ছা আচ্ছা আৰু ভাবকচোন এনেকুৱা কি আছে আৰু গছত থাকিলে নাবাজে ঘৰ থাকিলে বাজে বাহি বেপা মোৰ এইবোৰ আহি আছে অলপ কৈ থাককচোন তাৰ মাজত মানে হ'ব পাৰে গম নাপাওঁ কি বস্তু হ'ব পাৰে যিটো গছত থাকিলে নাবাজে ঘৰ থাকিলে বাজে মানে কি গছৰ পৰা বস্তুটো বনাই নেকি নাই নাই ডাইৰেক্ট হয় এইটো ডাইৰেক্ট গছত থাকিলে নাবাজে থাকে গছত কি থাকে মানে আমাৰ অসমীয়া সাঁথৰ হয় এনেকৈ মানে বুজায় আৰু ধেমালি হিচাপে আইডিয়া কৰক কি হয় ধেমালি হিচাপে আইডিয়া কৰকচোন কি হ'ব পাৰে ধেমালি নাজানো অকণমান চেষ্টা কৰকচোন নাই মোৰ আহা নাই গছত থাকিলে নাবাজে কি বস্তু সেইটোৱেতো গছত থাকিলে নাবাজে কিন্তু ঘৰ থাকিলে বাজে আপুনি চাগে পাইছে চিন্তা কৰি আছে নাই পোৱা পাইছে নাই পোৱা এইবিলাক বনোৱা বস্তু হয় চৰাইটো ক'ব নোৱাৰিম নহয় চৰাই গছতো বাজে নাবাজে চৰাই থৰি না বাজিব আচ্ছা নোৱাৰো আপুনি মই কৈ দিওঁ চিয়ৰ নে কওকচোন বেল 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 ঘৰ থাকিলে বাজে গছত থাকিলে নাবাজে নাবাজে এই সেইটো মোৰ এইবিলাক মাথাতে অহা নাই ভাল লাগিল নে জীয়ানক ভাল লাগিল নে আপোনাৰ নামটো কওক বিদিশা বুজা বৰুৱা ঠিক আছে বাৰু এনেকুৱা কি নাম আছে যিটো আমাক ভাল নালাগে বদনাম হা বদনাম বদনাম আৰু বেলেগ ভাবকচোন আৰু কি হ'ব পাৰে ৰাইজ বাইদেউ বাৰু কৈছে এটা বদনাম আৰু কি হ'ব পাৰে মনত পৰা নাই অকণমান আইডিয়া ল'বচোন কি হ'ব পাৰে আৰু কি আছে বদনাম এটা হ'ল বাৰু এটা ধৰিলোঁ বদনাম আৰু নাজানো কওক নাজানে মই কৈ দিওঁ নেকি ঠিক আছে ৰাইজ মই কৈ দি আছোঁ বদনাম আপোনাৰ এনচাৰটো শুদ্ধ হৈছে বদনাম আজিতো আমি ল'ব নিবিচাৰোঁ বা ভাল নাপাওঁ আমি বদনাম হয়নে ৰাইজ আমি সোধা সাঁথৰৰ এখেতে শুদ্ধ এনচাৰ দিছে সেই তাৰ বাবে আমাৰ ফালৰ পৰা এইটো গিফ্ট দিছোঁ আৰু এইটো ধন্যবাদ থেংক ইউ ছ' মাছ থেংক ইউ আপোনাৰ নাম দাদা শ্ৰী ভাস্কৰজ্যোতি কলিতা আপোনাৰ প্ৰণৱ দাস আপোনাৰ জান শৰ্মা ঠিক আছে আপোনাৰ এনেকুৱা কি আছে যিটো আপুনি অকল দেখা পায় বেলেগে দেখা নাপায় আপোনাৰ এনেকুৱা কি আছে যিটো আপুনি অকল দেখা পায় বেলেগে দেখা নাপায় কি আছে কি আছে মানে আপোনাৰ এনেকুৱা কি আছে যিটো মানে আপুনিহে অকল দেখা পায় অকল আপুনি দেখা পাব বেলেগে দেখা নাপাব এইটো চবেই দেখা পাব নেজানো অলপ ধেমালি হিচাপে ল'ব অকল আপুনি দেখা পায় বেলেগক লগত লৈ চাব নোৱাৰে অকলে নিজে চাব পাৰিব কি হ'ব আমাক যে লগত যায় লৈ কিনে চাব সেইটো মানে অপশ্যনো নাই নিজে চাব পাৰে অকল বেলেগে চাই সেইটো বেলেগকৈ চাই কিন্তু নিজে চাব পাৰে চবকে দেখাব পাৰিব আপুনি হিচাপে ভালে ভাল এনচাৰ ভাল এনচাৰ হ'ব কি হ'ব আপুনি যদি চাই অকল আপুনি চাব পাৰিব এক লগত লৈ চাব নোৱাৰিব আপুনি অলপ কিবা আইডিয়া কৰকচোন আপুনি অলপ দূৰত যাই আছে অলপ শুনকচোন আইডিয়া নাই আমাৰ বিশেষ কি ক'ম নোৱাৰিম আপুনি নোৱাৰিব আপোনালোকে নোৱাৰিব মই কৈ দিম নে একদম চিয়'ৰ কৈ দিলোঁ সপোন সপোনটো আপুনি অকল নিজে চাব পাৰিব কিন্তু ইয়াক লগত লৈতো চাব নোৱাৰিব ন হয়নে আপোনাৰ নামটো সাগৰিকা ব্ৰহ্মচাৰী ঠিক আছে বাৰু
এনেকুৱা কি বস্তু আছে ডেকাত সেউজীয়া বুঢ়াত ৰঙা मिर्ची 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 नहीं होगा थोड़ा सोचिए तो और क्या हो सकता है टोमेटो 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 और क्या हो सकता है और पता नहीं सोचिए तो और क्या हो सकता है আপুনি পাৰি আছে আৰু অলপ মানে ক'লে আহিব চাগে ঠিক আছে মই কৰি আছোঁ ৰাইজ মই কৰি আছোঁ মই কি ক'ম আপোনাৰ এনচাৰটো শুদ্ধ হৈছে মিৰ্চি হ'ব টমেটো হ'ব আৰু ৰাইজ দেখা পাইছে একেবাৰে আমাৰ শুদ্ধ উত্তৰ দিছে আমাৰ সাঁথৰৰ তাৰ বাবে আমাৰ ফালৰ পৰা উপহাৰটো দিছোঁ সেইটো থেংক ইউ ছ' মাছ থেংক ইউ ঠিক আছে থেংক ইউ ধন্যবাদ তো মোৰ মৰমৰ অসমবাসী ৰাইজ আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আপোনালোকে আৰু লগতে আমাৰ ফেচবুকৰ পেজটো ফ'ল' কৰিব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বিশেষ একো ক'ব লগা নাই সকলোৱে ভাল থাকিব তাৰে কামনা কৰোঁ আজিলৈ বাই বাই নমস্কাৰ জয় অসম বাই বাই